কোনোবা পটিবা নেকি মোৰ লগত ওই চলি এবাৰ অসমীয়া চিনেমাগিলত জিংকা কৰে মানে থাকাৰা খায়া আপা আপি বই হৰিয়া পৰে মোৰতো কোনঠাই বই হৰিয়া পৰে চচমা কৰলে পৰিব কুৰিয়া দিয়া হেংকে প্ৰেম হ'ব নেকি হয় না মাদাৰ তো গাইজ যাবলৈ ল'লোঁ বঙাইগাঁও এইফালে ধুনু চাবি ধুনীয়াকৈ মটৰবলিখন লগ পাই আছোঁ আৰু কিবা কিবি ল'ব লাগিব বহুত কিবা কিবি কাম আছে পোনপ্ৰথমে মামাহঁতৰ ঘৰত এইবিলাক দিব লাগিব খালৈ মাছ ধৰিবৰ কাৰণে চ' মামা যাওঁ বাই বাই এইফালে মা আছে এইফালে ধুনু ৰেডি পূৰা অ' মাই গড ছেটআপ ক্লিয়াৰ ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰি আছোঁ আৰু ভইচটো কেনেকুৱা হয় গম নাপাওঁ চেক কৰিব লাগিব চ' এইফালে পূৰা ৰেডি ধনু ৰেডি ৰ'ব চাবিটো লগাই দিওঁ জয় বিশ্বকৰ্মা বাবা জয় বিশ্বকৰ্মা তো ভইচটো কেনেকুৱা আহি আছে চাউণ্ড কোৱালিটি কেনেকুৱা আহি আছে গম নাপাওঁ বাৰু চেক কৰিব লাগিব 1 2 3 4 1 2 3 4 মাইক টেষ্টিং হেল্ল' মাইক টেষ্টিং হেল্ল' চ' এতিয়া বলক মোৰ লগতে আপোনালোকক ধুনীয়াকৈ আজি মটৰ ব্লগিং কৰিম আৰু মটৰ ব্লগিঙত ধুনীয়াকৈ লগ পাইছোঁ আপোনালোকক বলক মোৰ লগতে আপোনালোকক হে গাইজ নমস্কাৰ স্বাগত খুলুম বাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিজা সঞ্জিত ব্লগ চ' গাইজ ধুনীয়াকৈ গৈ আছোঁ মটৰ ব্লগিং কৰি আৰু মজা লাগি আছে মটৰ ব্লগিং কৰি হয়তো আপোনালোকক মজা ল'ব পাৰি আছে ধুনীয়াকৈ আৰু গৈ আছোঁ মই বঙাইগাঁও কিয় গৈ আছোঁ কি কথা সম্পূৰ্ণভাৱে চাই থাকক ভিডিঅ'টো গম পাব তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰি চলো তো গাইজ ফাইনেলি আমি পাই গ'লোঁ পঞ্চপুৰ আৰু অলপ পিছতে চিৰঞ্জিত দাদীহঁতৰ ঘৰ পাই যাম তো আজি মই একচুৱেলি চিৰঞ্জিত দাদীকে ল'বলৈ আহিছোঁ চিৰঞ্জিত দাদী আমাৰ ঘৰত গৈ আছে তো কিয় গৈ আছে কি কথা সম্পূৰ্ণভাৱে গম পাব চাই থাকক আপোনালোকে পূৰা ৰাস্তা একদম ক্লিয়াৰ পূৰা মানুহ একদম পূৰা খালী ৰাস্তা আৰু গৈ আছে চিৰঞ্জিত দাদীহঁতৰ ঘৰত এতিয়া বাজিছে আপোনাৰ বাপৰে বাপ 2:02 তো চিৰঞ্জিত দাদীহঁতৰ ঘৰত গৈ ধুনীয়াকৈ লগ পাইছোঁ আপোনালোকক আৰু গৰমো লাগিছে ৰ'ব মুখবিলাক আৰু আজি ড্ৰেছটো কেনেকুৱা লাগিছে একদম জনাব পূৰা মানে একচুৱেলি এইবিলাক ড্ৰেছ মানে আমি কিনিছিলোঁ কেদাৰনাথত যাবৰ কাৰণে তো কেদাৰনাথ যোৱা নহ'ল তাৰ কাৰণে লগাই লৈছোঁ খঙতে তো গাইজ ফাইনেলি পেচাব টেচাব কৰা হৈ গ'ল ইফালে ধুনু তো যাব লাগে ডেষ্টিনেশ্যনত দেই নাই চলো অ' মাই গড গৰমো দিছে গাড়ীখন ৰখাৰ লগে লগে পূৰা গৰম লাগিছে তো গাইজ ফাইনেলি আহি পালোঁ চিৰঞ্জিত দাদীহঁতৰ ঘৰ অ' দাদী ৱেলকাম তো কি হ'ব আমাৰ ঘৰত তো আই ভিতৰত নেকি চলো ইগলাই পূৰা ৰেডি হা পূৰা ৰেডি না আৰু কি ভিডিঅ' হৈ আছে নেকি আবে অঁ ভিডিঅ' হৈ আছে বাহ জোতা মোৰ জোতা কেনেকৈ চৰ কৰিলি বে তই তই হে মোৰ জোতা চৰ মোৰ জোতা মোৰ আগত কিনাটোতো নতুন হে চ' আজি আমাৰ তাতে কিনে পূৰা উল্টা পুল্টা কৰিম উল্টা মানে তো মই এই কথা পুতলাং মই খুলুম নেকি বেলেগ জোতা পিন্ধো কিবা সন্দেহ লাগছে বেলেগ পিন্ধিব পাৰিছ বেলেগ পিন্ধিব পাৰিছ আৰু ভিডিঅ' হৈ আছে ঐ ছোৱালী হিন্দী চিনেমাৰ দৰে ভাল পাই চাবা নেকি কেনেকৈ লাগছে চশমা এই মজা নতুন অৰ্ডাৰ কৰি মজা পাগলা ফ্লিপকাৰ্টত কম দামতে পাইছোঁ মোকো দিবি এখন আছে না নাই মোকো দিবি আছে কি কয় ভিডিঅ' অন হৈ আছে ভিডিঅ' অন আছে তাহলে মোৰ মানে বিছনাখন আউলিয়া আছে কেমেৰা কৰিব বন্ধ কৰ চিৰা দাদী ঘৰত চিৰা ঠিক আছে গাইজ মোৰ ছুটি চেছ যাবলৈ ল'লোঁ আৰু চিৰঞ্জিত দাদী এতিয়া মোক থ'ব যাব পূৰা ৰেডি আমি মানে ৰিটিয়াৰ হৈছে না মানুহ চ' এতিয়া গাড়ীত বহি লগ পাইছোঁ ধুনীয়াকৈ থ'বা নাযাওঁ মইহে যাওঁ ইমাৰ কাটি
তো গমে পাই আপোনালোকে চিৰঞ্জিত দাদিক ল'বলৈ আহিছোঁ এতিয়া গৈ আছোঁ ধুনীয়াকৈ মই ওলালোঁ আৰু এতিয়া ড্ৰাইভ কৰিবহি চ লগ পাইছোঁ অলপ ইয়াতে ফটো চটো উঠি লেভেল দিলোঁ এতিয়া যাব লাগিব দেৰি নাই চলো কিবা কবি ফকাছ আৰু ফটোগিলাখন চাবৰ কাৰণে আপোনালোকে এয়া ইনষ্টাগ্ৰাম আইডি আহি আছে ইনষ্টাগ্ৰামত একদম ডিজাইন সঞ্জিত ব্লগ ইয়াত লেখা আছে ইয়াছ তো আপোনালোকে ফ'ল' কৰিবা মোৰ জোতাকো ওলাইছে ধনুখনক আজি ফাৰ্ষ্ট টাইম পাম দিব খুজি আছোঁ চাওঁ কি হয় আগত চেক কৰি ল'লোঁ চেক কৰাৰ পিছতে হেৰি গ'ল আছে হা অলপ দিবি নেকি 20 করে দিবি নাকি দে কিনার থেকে পামে দুং নাই মানে একবারে কম আছে না বেশি হয়েছে নাকি কম 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 ওই জন্য টায়ারটা ফাটা নিচিনা পালোঁ মই কিবা তো গাইজ এটা কথা গাড়ী বা বাইক বা স্কুটি হোক যদি গাড়ীত পাম্প কম থাকে যদি চাকাখনত পাম্প কম থাকে তো চাকাখন ৰানিং অৱস্থাত বহুত গৰম হৈ যায় তো অলপ আপোনালোকে চেক কৰিব আৰু পাম্প ভৰাই সদায় ৰাখিব মই প্ৰমাণ পাইছোঁ মানে তাৰ কাৰণে কৈছোঁ পাম্প কম থাকিলে তাৰ গৰম গৰম হয় কষ্ট পাই যায় এইফালে দাদা আছে দাদা আমাৰ বোলে ভিডিঅ' চাই আৰু পাম্প চাম্প দিলোঁ দাদাৰ দোকানতে আজি পিছত লগ পাম দাদা ভালকৈ আৰু ভাল লাগে না কিবা এটা মানে এনেকৈ কিবা এটা ছাবস্ক্ৰাইব লগ পালে ল ড্ৰাইভাৰ চেঞ্জ তো গাছ চিৰঞ্জিত ঘৰৰ পৰা আহিলোঁ আহি পালোঁ বহলপুৰত ইয়াত পাম দিব যাই কেনে দাদাক লগ পাওঁ দাদাই বোলে আমাৰ ভিডিঅ' চিডিঅ' চাই তাৰ কাৰণে বহুত ভাল লাগিল আৰু মোৰ ধুনুখনত বহুত পাম কম আছিল এই পানী দিয়ে তলত পানীতে খোজ দিছ এই ৰাম দেখিছোঁ নহয় দাদা আহিল বঢ়িয়া চলো আভি তো গাইজ আহি পাই গ'লোঁ এতিয়া বহলপুৰ দুৰ্গা মন্দিৰ আৰু চাওক কেনেকৈ চাই আছে মোৰ ফালে মানে হেলমেটত ধুনীয়াকৈ লগাই লৈছোঁ ন মোবাইলটো তাৰ কাৰণে গোবৰৰ দৰে লগাই লৈছোঁ চ' গাইজ যিয়ে নহওক আমাৰ কাৰণে এজন ভাইটি ৰখি আছে আৰু ফোন কৰিছিল আমাৰ এজন ছাবস্ক্ৰাইবাৰ ধুনীয়াকৈ খুৰাও ভিডিঅ' চাই ভাইটিও ভিডিঅ' চাই আৰু তাইহঁতৰ ঘৰতে আমি আজি সোমাম আৰু ইফালে ভাইটি আমাক ল'ব আহিছে ইয়াত চাওক এতিয়া ভাইটিহঁতৰ ঘৰত সোমাই কিনে গৈ আছোঁ কোনফালে ইয়াতে এই দিয়ে চাওক এই তই আগে গৈছ ভাইটি তই আগে গৈছ আমি চিনি নাপাওঁ না ভাইটি ল'ব আহিছে আমাক ধুনীয়াকৈ ভাইটিহঁতৰ ঘৰত গৈ মানে মেটেং সোমাব কৰিলে আৰু দেখুৱাই আছে ৰাস্তা নাই বহুত গাড়ী পুহুৰী বিনাই গেল নেকি বিনাইছে তই ইলা সেইকাৰণেহে কৈছোঁ চুচমা পিন্ধিয়া পানী আহিব গীতি মই ভাবোঁ এতিয়া হয় মই ধুনুখনতে থওঁ না মহিলা ফ্লিপকাৰ্টৰ বস্তু দিয়ে বেৰ এনেকা লাগে হ'ব দে থাক চৰ নিব নেকি দে নিনে যদি চাওক চলো বলক আমি কাদঙে দিয়ে পাৰ হৈ বলক ফুলখিনি কিন্তু মজা লাগছে ফুলগিটি লৈ যাম আজি পূজা দিবা গাৰ্ডেন একদম মজা কি খবৰ ভাল ফুটি গেল আমাৰ ছোটো ভাইটিখিনি তো আমাৰ ইফালে ইংলিছ মেকাৰ আছে কি খবৰ ভাইটি ভাল ভাল পুৰা ভাল ভিডিঅ' বনাইছা ভিডিঅ' বনাইছা কি ভিডিঅ' আহিব ইয়াৰে ব্লগিং অ' মজা পিছফালে খুৰাহঁতত আহি একদম পূৰা খানা পুৰি একদম বুন্দিয়া বুজিয়াই ফালে আৰু এই চিকেন খুৰা আছে এইফালে খুৰা ভিডিঅ' চাই আমাৰ ভাল লাগিলে আমি কথা পাতি আছোঁ চবে আৰু এইফালে চিৰঞ্জিতে পূৰা ভিডিঅ' চোৱাত ব্যস্ত তো খাই কিনে লগ পাইছোঁ আপোনালোকৰ ভুজিয়া বুন্দিয়া আছে যে পান চিনি নহয় তো
বাছ তো গাইজ ভাইটিহঁত আহিলোঁ ধুনীয়াকৈ চাহ পানী খালোঁ তাৰপিছত ইফালে খুৰাহঁত আছে খুৰীহঁত চবেই আছে লগতে আমাৰ চিৰঞ্জিত ভাইও আছে আৰু ভাইটি এটা ধুনীয়া চেনেল আছে ইংলিছত ভিডিঅ' বনায় আৰু চেনেলটোৰ নাম কৈ দিয়া ভাইটি দেৱৰাজ ব্লগ তো আপোনালোকে যাব মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব ভাইটিক মৰম দিব আৰু যিমান পাৰে আগুৱাই যাবলৈ উৎসাহ দিব তো ছাবস্ক্ৰাইব কৰিবি কিন্তু দাদী হৰ মোৰে ভাইটি হয় চেনেলৰ ডেছক্ৰিপশ্যনত আছে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মৰম দিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিব না বঢ়িয়া লগ পাম আৰু না দেখছ কেনেকা ফুলা ফুলা পুৰি আৰু এইটো কি বেহে মাংস দিছে কুকুৰে কক